লাচিত কুমাৰ দাসৰ ঘৰত গুপ্ত ধনৰ ভাণ্ডাৰ নগদ 50 লাখ টকা আৰু আধা কেজি সোণ উদ্ধাৰ দমে দমে আপত্তিজনক নথিপত্ৰ জব্দ বৃহস্পতিবাৰে দিনৰ ভাগত ৰূপনগৰৰ আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ এচিএছ বিষয়া লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ 45,000 টকা ঘোষ লওঁতে হাতে লুটে জালত পৰাৰ পাছত লাচিত কুমাৰ দাসৰ ঘৰত 12 ঘণ্টাৰ অভিযান দুৰ্নীতি নিবাৰক শাখাৰ দুপৰীয়া 2 বজাৰ পৰা নিশা 1:30 বজালৈ বেলতলাৰ কুইন গাৰ্ডেন এপাৰ্টমেণ্টত চলা অভিযানত উদ্ধাৰ হৈছে দমে দমে ধন সম্পত্তিৰ গুপ্ত ভাণ্ডাৰ লাচিত কুমাৰ দাসৰ শুৱনি কোঠাত থকা এটা আলমাৰীৰ লকাৰত ওলাল নগদ 48,38,150 টকা লাচিত কুমাৰ দাস এজন অভিযোগকাৰীৰ পৰা 1 লাখ টকা বিচাৰিছিলে আৰু এই ইণ্টাৰ ৰিলিজিয়াছ লেণ্ড ট্ৰান্সফাৰৰ কাৰণে এনঅ'চি দিয়াৰ নোডাল বিষয়া হ'ল লাচিত কুমাৰ দাসে তো পৰিমাণ কমাই পেলাই 50,000 কৰিছিলে 45,000 টকা দিয়া সময়ত আমাৰ ভিজিলেন্স এণ্টি কৰাপশ্যনৰ দলে তেওঁক হাতে লোটে ধৰিবলৈ সক্ষম হ'ল এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত ওলোৱা টকা গণনা কৰিবলৈ মেচিন আনিব লগা হ'ল দুৰ্নীতি নিবাৰক শাখাই ধনৰ লগতে লাচিত কুমাৰ দাসৰ জিএ ফ্লেটত উদ্ধাৰ হ'ল 484 গ্ৰাম অলংকাৰ 483.540 গ্ৰাম অলংকাৰ হিচাপে আছিলে কালি সাৰ্চত আমি ঘৰত ইমান পাইছো টকা আৰু গহনাৰ উপৰিও বিভিন্ন বেংকৰ নটা একাউণ্টত 80 লাখ টকাৰ ফিক্স ডিপজিটৰ নথিপত্ৰ বাজেয়াপ্ত কৰিলে দুৰ্নীতি নিবাৰক শাখাই নটা বেংকৰ ফিক্সড ডিপজিট ৰিচিট আমি সিজ কৰিছো আৰু এই নটা ফিক্সড ডিপজিটৰ মুঠ পৰিমাণ যিটো ইনভেষ্ট কৰিছিলে জমা কৰিছিলে এটো হ'ল 80 লাখ ৰুপিজ ইমানেই নহয় লাচিত কুমাৰ দাসৰ এপাৰ্টমেণ্টৰ পৰা অভিযানকাৰী দলে জব্দ কৰিছে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত থকা মাটি আৰু ফ্লেটৰ নথিপত্ৰ সম্ভেদ পাই আছো গম পাই আছো যে তেওঁৰ আৰু তেওঁৰ ফেমিলি মেম্বাৰ্ছ নামত বহুত স্থানত বহু কেইটা সম্পত্তি আছে এই গোটেই উলিয়া হ'ব আমাৰ এই দিশে ইনভেষ্টিগেশ্যন চলি আছে ঘোষৰ টকাৰে কোমল তুলিত খোৱা লাচিত কুমাৰ দাসে বৃহস্পতিবাৰে নিশা কটাব লগা হ'ল দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ৰ মজিয়াত নামী দামী ৰেস্তোৰাঁৰ সুস্বাদু ব্যঞ্জনেৰে উদৰ পূৰোৱাৰ অভ্যাস থকা দাসে খাব নোৱাৰিলে দুৰ্নীতি নিবাৰক শাখাই দিয়া শুকান ৰুটি আৰু তৰকাৰী পাছে ইমানতে অন্ত পৰা নাই ঘোষ খাই গ্ৰেপ্তাৰ হোৱা লাচিত কুমাৰ দাসৰ লতিগতি আদালতৰ নিৰ্দেশত অনাগত 5 দিনলৈ লকআপৰ মজিয়াত নৈশ যাপন কৰি দিনৰ ভাগত দুৰ্নীতি নিবাৰকৰ জেৰাৰ মুখামুখি হ'ব লাগিব লাচিত কুমাৰ দাস দিবাংকৰ দাস ৰিপৰ্ট নিউজ 18